লটি গটি কৰিবই। কি খবৰ সকলোৰে? বহুত দিনৰ পিছত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' মানে অকণমান দীঘলীয়াকৈ, এনেই ৰিলচবিলাক দি থকা হয়। আচলতে আমি গৈছিলোঁ নলবাৰীলৈ। বহুত দিনৰ পৰা জামকৈ যোৱা হোৱা নাছিলে। আচলতে মন্দিৰ এভাগ আছে, আৰু নলবাৰীতো এভাগ বুলিয়ে নহয়, বহুত কেইবাভাগো মন্দিৰ আছে। বৰ ধুনীয়া ধুনীয়া মঠ মন্দিৰ আছে, চাবলগীয়া জেগা আচলতে। এয়া আমি নলবাৰী, ইয়াতে বোলে ডাঙৰকৈ ৰাস হয় হা, এই মন্দিৰতে। নলবাৰী যে ৰাস হয়, ইয়াতে হয়। বহুত ডাঙৰ এৰিয়া আচলতে। মই তেনেকৈ নলবাৰীলৈ যোৱা হোৱা নাছিলে। এবাৰ গৈছিলোঁ বিয়া এখন খাবলৈ বুলি। বিয়া খাবলৈ যোৱাৰ পিছতে তেতিয়া আমি ধৰক দেৰিকৈ গৈছোঁ, দেৰিকৈ আহিছোঁ, মানে পিছবেলা গৈছোঁ, তেনেকৈ একো চোৱা নাছিলোঁ। গতিকে সিদিনা আমি বহুদিনৰ পৰা যাম বুলি ভাবি পেলাই নলবাৰী মন্দিৰ ভাগলৈ বুলি গৈছোঁ। আচলতে এবছৰ মানে হ'ল তেওঁলোকৰ ঘৰলৈ মাতি আছিলে, যোৱা হোৱা নাছিলে মন্দিৰ ভাগলৈ। আচলতে সেই ভগৱানে মাতিলেহে যাব পৰা নিচিনা হয় কথাটো আচলতে। বিহুকেইদিনতে আমি সময় পাইছিলোঁ, আৰু সেই বিহুকেইদিনতে আমি তালৈ বুলি গৈছিলোঁ। দেখিলেই ভয় লাগে নহয়। বৰ ধুনীয়া সঁচাকৈ জেগাত। নলবাৰীখন চাবলগীয়া আচলতে। কিবা এটা বৰ ভাল লাগে, মানে এনেকুৱা পৰিৱেশতে ডাঙৰ হোৱা যিহেতু, এই পৰিৱেশবোৰ পালে কিবা নিজৰ জেগাতে থকা নিচিনা লাগে আচলতে। এয়া আমি পাইছোঁহি আৰু নলবাৰী। তাতে জেগাবিলাক তেনেকৈ চিনিও পোৱা নহয় যে। যিভাগ মন্দিৰলৈ আহিছোঁ সেই মন্দিৰভাগ দেখাম বাৰু। আৰু সেইভাগ বুলিয়ে নহয় আচলতে, আৰু বহুত মন্দিৰ আছে যে চাবলৈ মনো আছিলে কেইবাভাগো। কিন্তু আমি যোৱাও অকণমান দেৰি হ'ল। মন্দিৰভাগ দেখি চিনি পাইছেনে বাৰু? নলবাৰীৰ কোনোবা মানুহ আছে যদি মোৰ ভিডিঅ'টো যদি চাইছে জনাব দেই। মই সম্পূৰ্ণ ভিডিঅ'টো আগবঢ়াম বাৰু। আচলতে গৈয়ে ইমানেই মনটো ভাল লাগিছে। বছৰটোৰ আৰম্ভণিতে যে এইভাগ মন্দিৰ দৰ্শন কৰিবলৈ পালোঁ, সেয়া আমাৰো সৌভাগ্য। আৰু ইমান দিনৰ পৰা যিহেতু যাব পৰা নাছিলোঁ। মন্দিৰভাগ দেখি চিনি পাইছেনে বাৰু? চিনি পোৱা সকলে জনাবচোন। বৰ মহিমা আছে মন্দিৰভাগৰ আচলতে। ইমান ধুনীয়া পৰিৱেশ, তাতে গোটেই বিষ্ণু মন্দিৰৰ পৰা, মনসা মন্দিৰৰ পৰা, সেইফালে সেয়া বিষ্ণু মন্দিৰ, এইফালে আছে আকৌ হনুমান মন্দিৰ আছে। একেলগে মানে গোটেই ভগৱানৰ এনেকৈ মন্দিৰ বনাই থোৱা আছে সৰু সৰুকৈ। এয়া এভাগ আছে। তাৰপিছতে এইফালে আকৌ আছে, এনেকৈ কৰি মানে চাবলগীয়া আৰু দেই। আমি যাওঁতে অকণমান পলমেই হ'ল, আচলতে দুপৰীয়া হ'ল। তেতিয়া মন্দিৰৰ পূজা পাতল প্ৰায় হৈ গৈছিলে। এয়া মনসা মন্দিৰ। আকৌ এইফালে আহি পেলাই এয়া হনুমান মন্দিৰ নেকি? হয়, হনুমান মন্দিৰ। এনেকৈ মানে সৰু সৰুকৈ প্ৰত্যেকজন ভগৱানৰে এনেকৈ মূৰ্তি আছে। বৰ ভাল লাগিলে আচলতে। গোটেই মন্দিৰভাগ মই দেখাম বাৰু। এইফালে এনেকৈ চাকি দিয়াৰ ব্যৱস্থা আছে। তাৰপিছত একেবাৰে মেইন মন্দিৰভাগ মই ভিতৰত কেমেৰা কৰা নাই, যিহেতু বহুত জাগ্ৰত মন্দিৰ। আৰু ভালো নালাগে দিয়কচোন, ভগৱানৰ ওচৰত আহি পেলাই একদম ভিতৰত গৈ পেলাই ইমান দিনৰ পৰা আহিম বুলি ভাবি পেলাই ভিতৰত গৈ ভিডিঅ' কৰা নাই। ইয়াতে এনেকৈ লিখা আছে, আপোনালোক কোনোবা যদি মন্দিৰলৈ আহে আহিব পাৰিব। নিয়মখিনি লিখা আছে আচলতে, কেতিয়া কেনেকৈ কি পূজা দিব লাগে। এই মন্দিৰৰ নিয়মাৱলীখিনি আছে। চামৰাৰ বস্তু নিবলৈ নিদিয়ে বাৰু ভিতৰত। এয়া বাকী গোটেই দীঘল ভিডিঅ'টো মই আগবঢ়াম আপোনালোকক।